গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আপোনাক স্বাগতম জনাইছো। তিনিচুকীয়াৰ বাগজানত আজিও নিৰ্গত হৈ আছে বিষাক্ত গেছ আৰু গেছ ৰোধ কৰাত ব্যৰ্থ হৈছে অইল ইণ্ডিয়া আৰু ছিংগাপুৰৰ পৰা এটা বিশেষজ্ঞৰ দল আহি উপস্থিত হৈছে এই স্থানত। আমি জনাইছো এই মুহূৰ্তত তিনিচুকীয়াৰ বাগজানত আজিও বিষাক্ত গেছ নিৰ্গত হৈ আছে আৰু গেছ ৰোধ কৰাত ব্যৰ্থ হৈছে অইল ইণ্ডিয়াৰ লোকসকল। গুৱাহাটীত উপস্থিত হৈছে ছিংগাপুৰৰ বিশেষজ্ঞ দল আৰু শীঘ্ৰেই এই সমস্যাৰ সমাধান হ'ব বুলি আশা প্ৰকাশ কৰিছে অইল ইণ্ডিয়াই। আৰু তিনিচুকীয়াৰ বাগজানতে বিষাক্ত গেছ নিৰ্গত হৈ থকাত সমস্যাৰ সন্মুখীন হৈছিল এই অঞ্চলবাসীৰ লোক। হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল যিসমূহ অঞ্চলবাসী আছে তাৰ ওচৰে পাজৰে সেইসমূহ লোকৰ আৰু ইয়াৰ পিছতে প্ৰতিবাদো সাব্যস্ত কৰিছিল আৰু গেছ ৰোধ কৰাত ব্যৰ্থ হৈছে অইল ইণ্ডিয়া আৰু যি সমস্যাৰ শীঘ্ৰে সমাধান হ'ব বুলি আশা প্ৰকাশ কৰিছে অইল ইণ্ডিয়া। ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে ছিংগাপুৰৰ এটা বিশেষজ্ঞৰ দল আৰু তিনিজনীয়া বিশেষজ্ঞ দল উপস্থিত হৈছে অসমত। ছিংগাপুৰৰ পৰা আহিছে বিশেষজ্ঞৰ দলটিয়ে আৰু শীঘ্ৰেই এই সমস্যাৰ সমাধান হ'ব বুলি আশা প্ৰকাশ কৰিছে। দৃশ্যাংশ দেখুৱাইছোঁ। ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে বিমানবন্দৰৰ কিছু দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। তিনিজনীয়া এটা বিশেষজ্ঞৰ দল উপস্থিত হৈছে। আমি আপোনালোকক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আছোঁ আৰু এই বিশেষজ্ঞৰ দলটোৱে তিনিচুকীয়াৰ বাগজানত উপস্থিত হৈ গেছ নিৰ্গত কৰাৰ যি ৰোধ তাৰ ওপৰত ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিব বিশেষজ্ঞৰ দলটিয়ে আৰু তিনিজনীয়া এটা বিশেষজ্ঞৰ দল উপস্থিত হোৱাত কিছু আশাৰ ৰেঙনি দেখিবলৈ পোৱা গৈছে আৰু শীঘ্ৰেই সেই সমস্যাৰ সন্মুখীন হৈ আহিছিল তিনিচুকীয়াৰ বাগজানবাসী আৰু এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব বুলি আশা প্ৰকাশ কৰিছে অইল ইণ্ডিয়াই।